বুলি সদায় দিনে এনেকৈ ডিমকৈ থাকি যাব, গতিকেলৈ আজি মই ভিডিঅ'টো বোলো আপোনালোকক শ্বৰ্টছটো দিলোঁ, লগতে ভাবিলোঁ লং ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিওঁ। মই সেইদিনাখনি ভিডিঅ'টোত দিছিলোঁ যে আমি ঘৰতে কিদৰে আমি হোম কেয়াৰ কৰিব পাৰোঁ, য'ত আমাৰ ঘৰুৱা উপায় যেনে ধৰক মেথি আমি তিয়াই লৈ পেলাই নি আগদিনাখনি তিয়াই ৰাখি আমি চুলি খুব ধুনীয়াকৈ পিচি লৈ আমি চুলিৰ এইবিলাকত আমি ধুনীয়াকৈ চুলিৰ গুৰিটোৰ হতত আমি এনেদৰে লগাই দিব লাগে। তাৰপিছত আমি খুব বেছি অন্ততঃ আধা ঘণ্টামান আমি ৰাখি দিব লাগে, যাৰ ফলত আমাৰ চুলিৰ গ্ৰ'থটো ভাল হয়, ষ্ট্ৰং হয় আৰু হেয়াৰ ফল কম হয় আৰু চুলিৰ ফটাৰ সমস্যাৰ পৰা দূৰ হয়। আমি চুলিৰ আগসমূহতো লগাব লাগে, ফটাৰ সমস্যা দূৰ হয় আৰু চুলিৰ ঘনত্বটো বৃদ্ধি পায়। হয়তো বহু সংখ্যক লোকে লগাইছে, কিন্তু মই যিহেতু ময়ো কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইবাবে ময়ো আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। জবা ফুলৰ পাত, তাৰপাছত জেতুকা আৰু মেথিৰ এইবিলাক বস্তু আমি ইউজ কৰিব পাৰোঁ এজ এ হেনা হিচাপত। চ' মই ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু আপোনালোকেও ভাল পাব। আৰু সেই মোৰ ভিডিঅ'টো দুৰ্ভাগ্যবশতঃ কপিৰাইট লাগি গ'ল, তাত এটা মই সৰু মিউজিক ক্লিক লগাইছিলোঁ, জাষ্ট তাৰ কাৰণে কিন্তু কপিৰাইট লাগি গ'ল। মই দুবাৰ আঁতৰাবলৈ ট্ৰাই কৰিলোঁ, কিন্তু ট্ৰাই কৰোঁতে দুইবাৰে মই নোৱাৰিলোঁ, যাৰ বাবে মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ। আৰু মই ভাবিলোঁ যদি গেলেৰীত আছে মই সেই ভিডিঅ'টোকে আপলোড কৰি দিম, কিন্তু নাপালোঁ। আৰু যথেষ্ট সংখ্যক লোকে সেই ভিডিঅ'টো যিহেতু ছাপোৰ্ট কৰিছিল, আৰু যদি মই সেই ভিডিঅ'টো ডিলিট কৰি দিওঁ, যদি মই ৰাইজৰ আগত অৱগত নকৰাওঁ, মই ভাবিছোঁ যে ৰাইজে হয়তো যদি চাইছিলে যিহেতু বিচাৰি ফুৰিব পাৰে, গতিকেলৈ মই ভাবিলোঁ ৰাইজক এটা শ্বৰ্টছ ভিডিঅ'ৰ জৰিয়তে মই ইনফৰ্ম কৰোঁ, আৰু লগতে সময় আছে যিহেতু হাতত, মই গতিকেলৈ আপোনালোকৰ আগতো জনাই দিলোঁ। এতিয়া মূল ভিডিঅ'টোৰ মাধ্যমলৈ আহিছোঁ যে আপোনালোকে আগদিনাখনি 2 বা 3 চামুচ পৰিমাণৰ মেথি আপোনালোকে এটা পাত্ৰত তিয়াই ৰাখিব। তিয়াই ৰাখি মেথিৰ পানীখিনি সম পৰিমাণে হৈ যাব। যেতিয়া আপোনালোকে ৰাখিব এৰাতি, ৰখাৰ পাছতে মেথি কাপ এটাতেতো তিয়াব, কাপটোত ইমানখিনিমান মেথি দি হ'ল, ইমানটোমান কাপ, গতিকেলৈ সেই পানী উফাই যাব। বুট মগু যেনেকৈ কৰোঁ তেনেদৰে হ'ব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰিব, নহ'লে খুন্দনাত অলপ পিচি ল'ব, নহ'লে বাতি ল'ব পটাত। আপোনালোকে তাৰপাছত ধুনীয়াকৈ চুলিবিলাকত লগাব, লগাই লৈ খুব বেছি আধা ঘণ্টা আপোনালোকে 30 মিনিটছ ৰাখি দিব। ৰাখি দি পেলাই নি আপোনালোকে নিজৰ পচন্দৰ চেম্পুটোৱেদি আপোনালোকে ধুই দিব, ৱাছ কৰি দিব চুলিখিনি। তাৰপাছত আপোনালোকৰ চুলি ঘনত্ব আৰু চুলি বিভিন্ন ধৰণৰ সমস্যাসমূহৰ পৰা নিৰাময় পাব। আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয়কৈ ভাল পালে, যিহেতু আমাৰ মেথি স্বাস্থ্যৰ বাবে খুব উপযোগী, আৰু এনেদৰে সানিলে চুলিৰ কাৰণেও ভাল। আৰু লগতে আপোনালোকে এই যে স্কিনত খুব ধুনীয়াকৈ আপোনালোকে লগাব পাৰে মেথিটো, আৰু সেই পেষ্টটোকে আপোনালোকে ইয়াতো লগাব পাৰে চুলিত লগোৱা আগত, আৰু তেতিয়া 5 মিনিটমান অন্ততঃ ৰাখিব, ভাল হ'ব। আৰু এটা চিল্কিনেছ আছে, চুলিখিনি খুব ধুনীয়া কৰে। মোৰ চুলিখিনিও আপোনালোকে দেখিছে ইতিমধ্যে, আৰু লগতে স্কিনখনো ব্ৰাইটনেছিং কৰে। মোৰ দেখিছেনে স্কিনখন, আপোনালোকেতো দেখিয়ে থাকে, নিজে পাৰ্থক্যটো পাবই। আৰু লগতে স্কিনৰ যিখিনি সমস্যা, ঘামুচি হওক, শালমইনা হওক, ইত্যাদি সমস্যাসমূহ দূৰ হয়। আৰু আশা ৰাখিছোঁ যাৰ যাৰ সমস্যা আছে সেইসকল লগাব, আৰু যাৰ যাৰ নাই তেওঁলোকেও লগাই পেলাই নি নিজৰ স্কিনখন উজ্জ্বলতা বৃদ্ধি কৰিব লাগিব, আৰু পাৰিব। লগতে নিজৰ স্কিনখনৰ যত্ন ল'ব পাৰিব, চুলি আৰু স্কিনৰ যত্ন লোৱা মই এটা সৰু ধুনীয়া টিপছ আপোনালোকলৈ আগবঢ়ালোঁ। আৰু যদি ভাল পাইছে চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ যাতে নতুন নতুন ভিডিঅ' আপোনালোকে লাভ কৰে। আৰু যিসকল পুৰণা সদস্যই চাইছে প্লিজ চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই বাই। আৰু বহুত লাইক কৰি দিব, বাই। আৰু সেইদিনাখনি যোনদিনা হোম কেয়াৰ দিছিলোঁ চুলিৰ, সেই ফিচাৰীত মাছ চাবলৈ গৈছিলোঁ, তাৰে এটা ভিডিঅ' ক্লিপো লগাই দিছিলোঁ, আৰু যথেষ্টকেইটা ভিডিঅ' ক্লিপ দিছিলোঁ, ডিলিট হৈ গ'ল ইতিমধ্যে। এইটো আছিলে, মই সেইটো কাৰণে সাঁচি ৰাখিলোঁ স্মৃতি হিচাপত। আগতে আমাৰ মীন পালন কৰা হৈছিল, তেতিয়া চুৰিও হৈছিল। এতিয়া অৱশ্যে কেমেৰা দিয়াৰ পৰা চুৰি হোৱা নাই, গতিকেলৈ আজিকালি পশুপালন, মীন পালন ইত্যাদি সময়ত বহুতে কেমেৰাৰ ব্যৱস্থা কৰে, ইতিমধ্যে কৰিব লাগে, যিহেতু চুৰৰ উৎপাতো বাঢ়িছে। তাৰপাছৰ পৰা বাৰু আমাৰ চুৰ হোৱা নাই। আৰু এয়াই দেউতাই কৰিছে, ঘৰৰ মানুহে সকলোৱে মিলি লৈ, আৰু ভিডিঅ' কৰি থৈছিলোঁ দানা দিবলৈ যাওঁতে, আৰু চাই ভাল লাগে, মনটোও ভাল লাগে, নিজৰ ঘৰৰ ফিচাৰীতে এনেকুৱা উপভোগ কৰিবলৈ পালে, আৰু সেউজীয়া পৰিৱেশৰ মাজত থাকি ভাল লাগে। আপোনালোকৰ মাজলৈ মই আগবঢ়ালোঁ, নিশ্চয়কৈ মোবাইলত ধৰিব পাৰিছে আপোনালোকে। আৰু যদি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। থেংক ইউ। 3জনী আছে সি নে 2জনী? নহয়, 3জনী। লৈ যাব। ধুনীয়া লাগিছে পৰিৱেশটো, মই ৰাইজক দেখাই দিছোঁ। সেই আকাশৰ দৃশ্য আহি পৰি আছে সি পানীত, মোবাইলতে লৈ গৈছোঁ।
আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু মাছে খাই থক দানা সেইফালেও গৈছেগৈ এইয়া এইবিলাক তামোলৰ পুলি মই দেখাই দিছোঁ কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো ফিচাৰীত মাছ চাই ভাল লাগিছে নিজে খন্দা ফিচাৰীত নিজে দানা দি আৰু কিমান বছৰলৈকে মীন পালন কৰিব কৰিম আৰু থকা লাগে অ' আচ্ছা আপোনালৈ শুভেচ্ছা জনাইছোঁ আমি আহি আছোঁ আকৌ আমি পৰৱৰ্তী সময়ত দেখাম তাৰপাছত আমি এয়া পুখুৰীটো বিনন্দীয়া পৰিৱেশ দেখালোঁ আৰু এয়া চাওকচোন আজি বৰষুণ দিছিলে 22 জুলাই তাৰিখে আৰু এয়া চাওক এখন নহয় দুখন নহয় তিনিখনকৈ ৰামধেনু আমি দেখিবলৈ পালোঁ খুব ভাল লাগিলে আৰু কেমেৰাত মই ধৰি ৰাখিছিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ আৰু আশা ৰাখিছোঁ ভাল পাইছে নিশ্চয়কৈ উপভোগ কৰিছে থেংক ইউ আজিলৈ আহিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ